ছাৰ আজি 7টা দিন ডিব্ৰুগড় বুৰি আছে, ডিব্ৰুগড় বুৰি নে ছাৰ? এই ডিব্ৰুগড় এইটো এটা বহুত গতিকে ভৱিষ্যতৰ দিনত এইখন চহৰৰ বাসিন্দাক সকাহ দিবৰ বাবে নিশ্চিতভাৱে বিজ্ঞানসন্মতভাৱে ইয়াৰ ড্ৰেইনেজ ব্যৱস্থাটো ঠিক কৰিব লাগিব। এতিয়া বৰ্তমান যিটো ড্ৰেইনেজ ব্যৱস্থা আছে এই ড্ৰেইনেজ ব্যৱস্থাটোৱে সময়মতে ডিব্ৰুগড়ত জমা হোৱা পানী ই ব্ৰহ্মপুত্ৰত পেলাব পৰা নাই, চেঁচা নদীটো পেলাব পৰা নাই। ইয়াত নিশ্চিতভাৱে বহুত ত্ৰুটি বিচ্যুতি আছে। অৰিজিনেলি ড্ৰেইনটো বহলে আৰু যিমান দ সেই আকাৰটো বিভিন্ন ঠাইত বাধাগ্ৰস্ত হৈছে আৰু ইয়াৰ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াও কৈছে, আমাৰ উপায়ুক্ত কৰি ডাঙৰীয়াও কৈছে আৰু আমাৰ মেয়ৰ সুব্ৰত পাত্ৰ ডাঙৰীয়াও মোক জনাইছে যে ডিব্ৰুগড় চহৰত এই কথাবিলাক তেখেতসকলে যেতিয়া বিভিন্ন ঠাইলৈ গৈছে এই সমস্যাটো তেখেতসকলে প্ৰত্যক্ষ কৰিছে আৰু এনেধৰণে ডিব্ৰুগড় চহৰখনক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব নোৱাৰে। গতিকে ভৱিষ্যতৰ দিনত কম্পিটেণ্ট ইনষ্টিটিউশ্যনৰ যোগেদি এই গোটেই লেণ্ডস্কেপটো অধ্যয়ন কৰিব, লেণ্ডস্কেপ যিটো এই লেণ্ডস্কেপটো ডিব্ৰুগড় চহৰ অধ্যয়ন কৰি বিজ্ঞানসন্মতভাৱে তেখেতসকলৰ পৰামৰ্শ লৈ ভৱিষ্যতৰ দিনত ড্ৰেইনেজ ব্যৱস্থাটো ঠিক কৰিব লাগিব আৰু যাতে চহৰখনে কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পায় ইয়াৰ ব্যৱস্থা কৰিব লাগিব। ৰাজ্য চৰকাৰৰ সৈতে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মুখ্যমন্ত্ৰী আৰু মুখ্য সচিব ৰবি কুটাৰ সৈতেও মই যোৱা 3 দিন ধৰি আলাপ আলোচনাত মিলিত হৈছোঁ টেলিফোন যোগে। পাৰ্লিয়ামেণ্ট চলি থকাৰ কাৰণে আজি পাৰ্লিয়ামেণ্ট শেষ হোৱা নাই, আজি অন্ত পৰিব। গতিকে তথাপিও ৰাইজৰ অৱস্থাটো মই যেতিয়া তেখেতসকলৰ মুখে গম পালোঁ, উপায়ুক্ত 2গৰাকী মোৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় তেখেতসকলে জনাই আছে আৰু সঘনাই বিধায়কসকলৰ লগতো কথা বতৰা চলি আছে। ডিব্ৰুগড় চহৰৰ লগতে গোটেই ডিব্ৰুগড় লোকসভা সমষ্টি একেবাৰে মাৰ্ঘেৰিটা, আপোনাৰ মাকুম, তিনিচুকীয়া, চাবুৱা লাহুৱা, দুলীয়াজান, নাহৰকটীয়া, টিংখাং, খোৱাং, ডিব্ৰুগড় এই সকলোবিলাক ঠাইত ডিগবৈ একোটা অঞ্চলৰ এনেধৰণে মানে বানপানীৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। সামগ্ৰিকভাৱে সমগ্ৰ অসমতে আজি কেইবাখন জিলাও এই ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হৈছে। লক্ষ লক্ষ লোকে আজি এই বানপানীৰ সময়ত বিভিন্ন আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। গতিকে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যৎপূৰ্ণাস্তি তেখেতসকলক সাহায্য ব্যৱস্থা তেখেতসকলৰ বাবে ইতিমধ্যে গ্ৰহণ কৰিছে। গতিকে মই ভাবোঁ যে এই সমস্যাটোৰ ক্ষেত্ৰত নিশ্চিতভাৱে আগন্তুক দিনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ যৌথভাৱে মিলি বিভিন্ন ঠাইত এনেধৰণে অধ্যয়ন কৰি পেলাই এই সমস্যা স্থায়ী সমাধানৰ আমি পদক্ষেপ ল'ব লাগিব। আৰু গতিকে আপোনালোকে যিহেতুকে যোৱা কেইবাটাও দিন ইয়াৰ স্থানীয় সাংবাদিক হিচাপে আপোনালোকে যিখিনি ৰাইজৰ হৈ কাম কৰিছে তাৰ বাবে মই ধন্যবাদ দিছোঁ। আৰু এটা কথা ঠিক, মই আমাৰ পৌৰ নিগমৰ মেয়ৰ আৰু লগতে বিধায়কগৰাকীক মই অনুৰোধ জনাইছোঁ, এই বানপানী কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পোৱাৰ লগে লগে এখন নাগৰিক সভা কৰিব লাগে। ডিব্ৰুগড় চহৰৰ সকলো জ্যেষ্ঠ নাগৰিক হওক, সকলো সম্প্ৰদায় আৰু সকলো দলৰ সংগঠনৰ লোকক আমি আমন্ত্ৰণ জনাব লাগে আৰু সকলোৰে মাজত বৰ্তমান এই পৰিস্থিতিৰ বাবে তেখেতসকলৰ সন্মুখত গোটেই প্ৰতিবেদনখন দাঙি ধৰিব লাগে। কি কি সমস্যা আমি দেখিলোঁ, ক'ত ক'ত পানী যাওঁতে বাধা হৈছে, ড্ৰেইনটোৰ অৱস্থা কি, প্ৰকৃতাৰ্থত যিটো পৰিকল্পনা লৈ পেলাই ড্ৰেইনটো নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাত কেনেধৰণে ক'ত ক'ত বাধা হ'ল। আৰু এই ক্ষেত্ৰত নিশ্চিতভাৱে ৰাইজে কিন্তু সহায় কৰিব লাগিব। ডিব্ৰুগড়ৰ ৰাইজে এটা শক্তিশালী মতামত দিব লাগিব আৰু তেতিয়াহ'লে ভৱিষ্যতৰ দিনত ইয়াৰ জনপ্ৰতিনিধিয়ে কাম কৰিব পাৰিব। গতিকে সেইকাৰণে মই ভাবোঁ যে আগন্তুক দিনত এইখন ঐতিহ্যমণ্ডিত চহৰক, এই চহৰৰ বাসিন্দাসকলক এই কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব লগা হ'লে তেনেধৰণৰ আমি এটা ব্যৱস্থাৰ মাজে আগবাঢ়িব লাগিব। আৰু মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। টেঙাখাটতো আপুনি হাতীবন্ধাত যেনেধৰণে মথাউৰি ভাঙিছে তাৰ ফলত মোক বিধায়ক তেৰজ বৰুৱা ডাঙৰীয়াও জনাইছে বহুকেইখন গাঁও, 25খনতকৈ অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে। গতিকে ঠিক তেনেধৰণে খোৱাঙতো আজি ভাবিব নোৱাৰাকৈ পোন প্ৰথমবাৰৰ বাবে সৰ্বকালৰ বোলে আটাইতকৈ বেছি ভয়ংকৰ এইটো বানপানী হৈছে খোৱাং। গতিকে তাতো যথেষ্ট লোক আজি আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। গতিকে এনেধৰণে আজি আপুনি লাইকা হওক, দুধিয়া হওক,
এই ব্ৰহ্মপুত্ৰৰ চাপৰিত থকা লোকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। শদিয়াটো তেনেধৰণৰ হৈছে, আপোনাৰ ডিৰাকতো হৈছে, চুমনিতো হৈছে, গতিকে ডিমডুমাতো হৈছে আৰু কেইবাগৰাকী লোকে অকালতে প্ৰাণ ত্যাগ কৰিব লগা হৈছে। গতিকে মই তেখেতসকলৰ মৃত